পাখি লগা মনে কিয় বাৰে বাৰে তোৰে কাষলে গুচি যায়। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। তোৰেও কথা ভাবি উশাহ উৰুঙা লাগে, যাৰ গীতৰ সৌৰভত মোহিত হৈছে বহু শ্ৰোতা। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ শ্ৰীগ্ৰাম পাৰ্ট 6-ৰ এই গৃহতেই ৰুকসানা পাৰভিনৰ গৃহ। আৰু ৰুকসানা পাৰভিন নামৰ এই ছাত্ৰীগৰাকী সপ্তমমান শ্ৰেণীত বৰ্তমানে অধ্যয়নৰত। এই ৰুকসানা পাৰভিনৰ যি কণ্ঠৰ যাদু, সেই যাদুৱে বৰ্তমানে মোহিত কৰি পেলাইছে অঞ্চলবাসী ৰাইজক। আজি কত দিনে শিবে। হয়, অসমৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ বিভিন্ন স্থানৰ মঞ্চত গীত পৰিৱেশন কৰি শ্ৰোতাক মোহিত কৰিবলৈ সক্ষম হৈছে ৰুকসানা পাৰভিন নামৰ এইগৰাকী শিল্পীয়ে। যিগৰাকী শিল্পীৰ সুললিত কণ্ঠই বিমুগ্ধ কৰিব আপোনাকো। হাতী দাহাতে শাংখা ধৰি মাহুদৰে। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ অত্যন্ত ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ কাঠমিস্ত্ৰী পৰিয়ালৰ বৰজীয়ৰী ৰুকসানা পাৰভিন। অঞ্চলটোত 1984 চনতে স্থাপিত এখন ভেঞ্চাৰ স্কুল নিউ হাতীপুতা এমি মাদ্ৰাছাৰ সপ্তম শ্ৰেণীৰ এইগৰাকী ছাত্ৰীৰ প্ৰতিভাক লৈ সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা। এনেখন মৰমৰ দে অ মোৰ হৰিয়া মাত, অসমৰ সুদিমাত পৃথিৱী। সংগীতৰ কোনো ধৰণৰ মৌলিক শিক্ষা অবিহনে সংগীতৰ জগতখনত 7 বছৰ বয়সতেই অকস্মাতে মোবাইলত শুনা এটি গীত পৰিৱেশন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে কণমানি ৰুকসানা পাৰভিনে। 7 বছৰ বয়সৰ পৰাই মই গান গাওঁ। 7 বছৰ বয়সৰ পৰা গান গায়। প্ৰথম কি গান গাইছিলা? ফাৰ্ষ্ট গানটো কি আছে মনত আছে এতিয়া? কোনটো গান ভাল লাগিছিল প্ৰথমতে? এখন বিচ্ছেদ গান গাইছিলো মই। কোনটো গান? তুমি জানো না ৰে দয়ালে। কোৱাচোন অলপ এটা লাইন। তুমি জানো না রে দয়াল, তুমি মোর জীবনের সাধনা। এই গানটো তুমি প্ৰথম আৰম্ভ কৰিছিলা, ক'ৰ পৰা শিকিছিলা গানটো? কোনে শিকাইছে? মোবাইলৰ পৰা শিকিছিল আৰু আমাৰ মাক দেউতাকে অলপ অলপ শিকাইছিল। এতিয়া আমি যিমানখিনি কৰিব পাৰো ইমানখিনিয়ে কৰো। যিখিনি মানে তাক লাগে সেইখিনি তাৰ নোৱাৰো, তাৰ ভিতৰতে মানে তাক সন্তুষ্ট কৰিব পৰাকে কৰো। আৰু কেৱল সংগীতেই নহয়, অসামান্য প্ৰতিভাৰ অধিকাৰী এইগৰাকী ছাত্ৰী পঢ়া শুনাটো আগবঢ়া। ষষ্ঠ শ্ৰেণীত বিদ্যালয়খনত ভৰ্তি হোৱা ৰুকসানাই বছৰেকীয়া পৰীক্ষাত প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছে সপ্তম স্থানলৈ। ক্লাছ 6ত ভৰ্তি হোৱাৰ পিছত আমি দেখিলোঁ তেখেতৰ বহু প্ৰতিভা আছে। গান গোৱাৰ ক্ষেত্ৰত তাই বৰ পাৰ্গত। আমি মাজে মাজে আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান হয়, অনুষ্ঠানত আমি গান গাবলৈ কওঁ। খুব সুন্দৰভাৱে গান পৰিৱেশন কৰে। আমাৰ এই অঞ্চলৰ ৰাইজে বা বিদ্যালয়খনে তেওঁৰ প্ৰতি বৰ মৰম আছে। সৌ ফুলকমলীয়া 7 বছৰীয়া জীৱনতে সংগীতৰ বিশাল সাগৰখনত খোজ পেলোৱা এইগৰাকী যাদুকৰী কণ্ঠৰ অধিকাৰী শিল্পীৰ প্ৰয়োজন আছে সঠিক প্ৰশিক্ষণৰ। পিছে গৰাখহনীয়াৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালটোৰ নাই আৰ্থিক সামৰ্থ্য। উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে অনাগত সময়ত সংগীতৰ ক্ষেত্ৰখনত নৱতম চাঞ্চল্যৰূপে পৰিগণিত হ'ব ৰুকসানা পাৰভিন। হাতী দাহাতে শাংখা ধৰি। বিলাসীপাৰাৰ পৰা কেমেৰা পাৰ্চন ৰাজা শৰ্মাৰ সৈতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। দান্তাল হাতী মাহুত রে, মুয়ো তেমন মাহুত ফল যুবতী রে।